অসম সংবাদ আপোনাৰ মঞ্চ আপোনাৰ কণ্ঠ অসমৰ বিভিন্ন জিলাত কেন্সাৰ ৰোগে ভয়াৱহ ৰূপ লোৱাৰ সময়ত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ উদ্যোগত মংগলদৈত অনুষ্ঠিত হয় এক সজাগতা অনুষ্ঠান। সজাগতাৰ লগতে কেন্সাৰ ৰোগ পৰীক্ষা কৰাৰ এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ জৰিয়তে জিলাখনত ক্ৰমাগত বৃদ্ধি পোৱা কেন্সাৰ ৰোগ প্ৰতিৰোধৰ সহায়ক হোৱাকৈ সজাগতা বৃদ্ধিৰ চেষ্টা অব্যাহত ৰাখিছে। টাটা ট্ৰাষ্টৰ সহযোগত মংগলদৈত স্থাপন হ'ব লগা কেন্সাৰ চিকিৎসালয়খন স্থাপন হোৱাৰ পূৰ্বে এই সজাগতা অনুষ্ঠানে বিশেষ মাত্ৰা প্ৰদান কৰিছে। অনুষ্ঠানত টাটা ট্ৰাষ্টৰ লগত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কৰা আলোচনাৰ ভিডিঅ' প্ৰদৰ্শন কৰা হয়। Assam Cancer Care Foundation is doing this with the local support of the National Tobacco Control people as well as from the principal of Mangaldoy College. We hope that this will be a harbinger of subsequent establishment which will produce here, which will look after the early diagnosis and treatment of cancer cases for people belonging to this Darang district who have to go to Guwahati where there is a long waiting and sometimes they're not able to follow up their treatment. BPCL has joined hands with Assam Cancer Care Foundation in helping us through their CSR for the awareness and outreach camps, and subsequently will be helping us in procurement of medical equipment and running day-to-day operations. দৰং জিলাৰ অগ্ৰণী শিক্ষা অনুষ্ঠান মংগলদৈ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানত ধপাতৰ পৰা কেন্সাৰ ৰোগ হয় বাবে ধপাত সেৱন বন্ধ কৰাৰ শপত বাক্য পাঠ কৰায় মুখ্য অতিথি স্মৃতি গগৈ কলিতাই। মংগলদৈৰ পৰা প্ৰবীণ বৰুৱাৰ সহযোগত নিউজ ডেস্ক অসম সংবাদ। অসম সংবাদ আপোনাৰ মঞ্চ আপোনাৰ কণ্ঠ।